আজি শিক্ষক দিৱস। আজি এই শিক্ষক দিৱসৰ পবিত্ৰ শুভক্ষণত শিক্ষাগুৰুসকলক শুভেচ্ছা জনালোঁ। লগতে তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আহকচোন শিক্ষক দিৱসৰ বিষয়ে কিছু কথা জানো। 1888 চনৰ এই তাৰিখতে ভাৰতৰ ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো প্ৰতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 1962 চনৰ পৰা ভাৰতত শিক্ষক দিৱস পালনৰ পৰম্পৰা আৰম্ভ হয়। 1888 চনৰ 5 ছেপ্টেম্বৰত বৰ্তমানৰ তামিলনাডু তিৰুতানীত জন্মগ্ৰহণ কৰা সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী বৰেণ্য শিক্ষক তথা দাৰ্শনিক পণ্ডিত। একাংশ গুণমুগ্ধ ছাত্ৰ আৰু বন্ধুৱে ৰাধাকৃষ্ণণৰ জন্মদিনত উদযাপন অনুমতি বিচৰাত তেওঁ কৈছিল যে শিক্ষক দিৱস হিচাপে পালন কৰিলেহে তেওঁ জন্মদিন উদযাপন অনুমতি দিব, কিয়নো ইয়াৰ যোগেদি সমগ্ৰ শিক্ষক সমাজৰ প্ৰতি এক সন্মান প্ৰদৰ্শন কৰা হ'ব। লক্ষণীয় যে ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হ'লেও ৰাধাকৃষ্ণণে নিজকে এগৰাকী শিক্ষক বুলি পৰিচয় দিবলৈহে ভাল পাইছিল। শিক্ষকসকলৰ প্ৰতি তেওঁ অসীম শ্ৰদ্ধা আৰু মৰম কৰিছিল। সেইবাবে তেওঁ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ যোগেদি সমাজ নিৰ্মাণত শিক্ষকসকলে আগবঢ়াই অহা গুৰুত্বপূৰ্ণ অৱদানৰ কথা স্মৰণ কৰা হয় আৰু শিক্ষকসকলক বিশেষভাৱে সন্মানিত কৰা হয়। গুৰু শিষ্যৰ মাজৰ পবিত্ৰ সম্পৰ্কত অধিক মৰ্যাদাপূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰতো শিক্ষক দিৱসৰ বিশেষ অৰিহণা আছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে 17 এপ্ৰিল 1975 চনত 86 বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে।